আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো আজি দেওবাৰ আৰু আজি ৰাতিপুৱাৰ পৰা এটা ভ্লগ আৰম্ভ কৰিবলৈ লৈছো আশা কৰো ভিডিওটো চাই আপোনালোকৰ ভাল লাগিব কাৰণ আজি এটা স্পেশাল ভিডিও হ'বলৈ গৈ আছে এটো কাৰণ আজি আমাৰ ঘৰলৈ আলহী আহিব আলহী মানে মোৰ হাজবেণ্ডৰ ভনীয়েক মানে মোৰ ননদ আৰু তেওঁৰ পৰিয়ালটো হাজবেণ্ড হাহুৱেক আৰু লৰাটো তেওঁলোক আহিব আৰু লগতে মোৰ হাহুমা আহিব ভাইটি আহিব মানে ঘৰৰ গুটেখিনি আহিব আৰু আপোনালোকক দেখুৱাম মই আৰু তেওঁলোকৰ কাৰণে মই কি আজি যা যোগাৰ কৰো হেখিনিও দেখুৱাম গটিকে গুটে ভিডিওটো চাই থাকিব আৰু গুটে ভিডিওটো চোৱাৰ পাছত হেকত কমেন্ট কৰি জনাবলৈ নাপাহৰিব আপোনালোকৰ চাই কেনেকুৱা লাগিলে আৰু যদি ভাল লাগিলে এটা লাইক কৰি দিব আৰু লগতে মোৰ চেনেলটো যদি সাবস্ক্ৰাইব নাই কৰা তেতিয়াহলে সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দবাই অল কৰি দিব তেতিয়াহলে বলক মই খানা পিনাখিনি যা যোগাৰ কৰি লওঁ কাৰণ এতিয়া 10টা মান বাজি গল আৰু এতিয়াৰ পৰা লাগিলেহে হবগে সময়ত হে কাৰণে গৈ বনাই লওঁগে আৰু আমাৰ জিলমিল আহি ইয়াতে ৰখি আছে হি হেল্ল কবলে হাই কবলে গুড মৰ্নিং কৈ দিয়া আজি হাই কৈ দিয়া জিলে মোবাইল লৈ পেলাই জিলমিলে মোৰ নিচিনাকে ব্লগিং কৰি আছে না জিল এমনে চোৱা ও হাই কৈ দিয়া হাই কৈ দিয়া মই জিলমিল কৈ দিয়া জিলমিল কৈ দিয়া প্ৰথমতে মই পটল ভাজিখিনি বনাই লৈছো তাৰ কাৰণে মই আদা নহৰু আৰু পিয়াজ লগতে বিলাহী এখিনি পেষ্ট বনাই লৈছিলো হেখিনি ভাজি লৈছো আৰু তাতে মই মছলা দি দিছো যি মছলা মই সদায় দিও হেখিনি আৰু জিৰা ধনিয়া ৰেড মিৰ্চ পাউডাৰ হেখিনি মই বৰ বেলেগকে দেখুৱা নাই কাৰণ একদম সহজ সকলোৱে বনাব জানে হেকাৰণে অকনমান দেখুৱাই দিছো এখিনি মই গুন্ধটো জোৱালৈকে ভাজি লৈছো আৰু এই পটল আৰু আলুখিনি গোটা গোটাকৈ কাটি লৈছিলো আৰু আগতে অকনমান ফ্ৰাই কৰি লৈছিলো ৰঙচুৱাকৈ আৰু তাৰ পিছত এতিয়া এখিনি ইয়াত যোগ কৰি দিছো পটল আলুখিনি আগতে ভাজি ললে অকনমান তেলত ভাল হয় আৰু অলপ দেৰি ভজাৰ পিছত মই পানী দি পেলাই সিজিবলৈ দিছো এতিয়া এখিনি মই জোখমতে পানী দি সিজিবলৈ দিম অলপ দেৰি কাৰণে এতিয়া মই ৰন্ধা বঢ়া কৰি আছো পুৰা লাগি আছো আৰু সবজি বনাইছো মাংস বনাম চিকেন আজি কচুৰ লগত বনাম বুলি ভাবিছো আৰু লগতে মাছটো পাতত দিম আপোনালোকক আগতে দেখুৱাইছিলো তেনেকৈ আজি বনাম বুলি ভাবিছো আৰু এতিয়ালৈকে আলহী আহিবহি নাই আহিলে আপোনালোকক লগ পোৱাবলৈ অকনমান চেষ্টা কৰিম বাৰু আৰু লগতে বনাই লওঁ পটাপট গুটেইবোৰ নেদেখুৱাও কেনেকৈ বনাও কাৰণ নহলে বহুত দীঘল হৈ যাব অকনমান দেখাবলৈ চেষ্টা কৰিম তেতিয়াহলে ভিডিওটো চাই থাকক আমাৰ পটল আৰু আলুৰ সবজি ৰেডি হৈ গ'ল আমাৰ আলহীবোৰ আহি গ'ল আৰু এইজনী ভন্টি সবে চাকৰি কৰে দেই ভন্টিও কৰে তাৰ পিছতে আমাৰ ভাইটি আহি গ'ল ব্যস্ত আৰু এইফালে এইজনী ভাইটি মাহী লৰা হয় ই দোকান এখনতে কৰে মানে দোকান এখন আছে তাৰ বস্তু লাগিলে লৈ যাব ই এডভাৰটাইজমেন্ট কৰি আছে আহিব কিবা লাগিলে কেমিকেলছৰ দোকান এখন আছে তাৰ পিছতে আমাৰ ভাইটিও শিক্ষকতা কৰে তাৰপৰা এইফালে আমাৰ ঘৰৰ মানুহজন আমাৰ ভন্টিৰ শাহুৱেক হয় তেওঁ শিক্ষয়িত্ৰী হয় আৰু আজি প্ৰথমবাৰ আহিছে আমাৰ ঘৰলৈ আৰু আমাৰ মা আহি গ'ল এইফালে চাহ খাইছো টেষ্টি এতিয়া মাংসখিনি বনাবৰ কাৰণে মই জোখমতে তেল দিছো আৰু তেলত অকনমান পিয়াজ দিছো মই পিয়াজ প্ৰায় দুটা পিয়াজ লৈছো ডাঙৰ সাইজৰ পিয়াজ আৰু এখিনি অলপ দেৰি ভজাৰ পিছত মই মেৰিনেট কৰি থোৱা মাংসখিনি চিকেনখিনি দি দিছো মাংসখিনি মই নিমখ হালধি আৰু মিঠাতেল দি পেলাই মেৰিনেট কৰি থৈছিলো আৰু এতিয়া এখিনি অলপ দেৰি ভাজি লম এনেকৈ এখিনি অলপ দেৰি ভজাৰ পিছত দেখিছে ইয়াতে মই আদা নহৰু আৰু এটা সৰু সাইজৰ পিয়াজ মিক্সিত পিচি পেষ্ট কৰি থৈছিলো সেইখিনি মই ইয়াত দি দিছো আৰু এতিয়া এখিনি কেঁচা গোন্ধটো যোৱালৈকে ভালদৰে ভাজি ল'ব লাগিব
এতিয়া ঢাকি পেলাই মই অলপ দেৰি ভাজি লৈছোঁ দেখিছে এইখিনি ৰংটো চেঞ্জ হৈ গৈছে আপোনালোকে সকলোৱে বনাব জানেই একেবাৰে সহজ হয় সেইকাৰণে বৰ বাৰে বাৰে দেখাই থকা নাই মই আৰু এতিয়া মই অকণমান পিঁয়াজ বাকী আছিলে সেইখিনি মই দি দিছোঁ ইয়াতে আকৌ অলপ দেৰি ভালদৰে ভাজি ল'ম এতিয়া ইয়াত মই আলু যোগ কৰি দিলোঁ আৰু আকৌ ভালদৰে ভাজি ল'লোঁ আৰু ইয়াত মছলাখিনি দি দিম মছলা মই ৰেড মিৰ্চ পাউডাৰ দিছোঁ জিৰা গুড়ি দিছোঁ আৰু ধনিয়া গুড়ি দিছোঁ আৰু মিট মছলা দিছোঁ সেইখিনি আৰু মছলা এতিয়া মছলাখিনি দিয়াৰ পিছত এইদৰে কম ফ্লেমত ভালদৰে ভাজি ভাজি লৰাই লৰাই ভাজি থাকিব লাগিব এতিয়া ইয়াতে মই কচুখিনি দি দিছোঁ ক'লা কচু লৈছিলোঁ সেইখিনি মই সৰু সৰুকৈ কাটি লৈছিলোঁ এইখিনি ইয়াত মই মিক্স কৰি ভালদৰে লৰাই মেলি মিক্স কৰি দিম এইখিনি কচুখিনি মিক্স হৈ গৈছে ইয়াৰ লগত এতিয়া ইয়াত অলপ দেৰি মই ভাজিলোঁ আকৌ অলপ দেৰি ভজাৰ পিছত দেখিছে ইয়াৰ পৰা তেল ওলাই আহিছে এতিয়া মই ইয়াত গৰম পানী দি দিছোঁ পানী মই বেছিকৈ নিদিওঁ কমকৈ দিম সিজিবৰ জোখাৰে দিছোঁ বেছি জোল কৰিলে খাবলৈ বেয়া লাগিব আপোনালোকে নিজৰ প্ৰয়োজন অনুসাৰে পানীটো ৰাখিব পাৰে এতিয়া মোৰ বনাই মেলি হৈ গ'ল আৰু ভাত বাঢ়িম এতিয়া আৰু তাৰ আগতে ভাবিলোঁ আপোনালোকক কি বনালোঁ মই দেখুৱাই লওঁ এবাৰ এইখিনি বনালোঁ মই চিকেন কচুৰ লগত আৰু এয়া হৈছে দালি এয়া হৈছে পাপৰ ভজা তাৰপিছতে এয়া হৈছে মাছ ফ্ৰাই আৰু এইখিনি হৈছে পটল আৰু আলু চব্জি আৰু এইখিনি হৈছে মাছ পাতত দিয়া বাছ এইখিনি আৰু এতিয়া বহুত দেৰি মূৰত আপোনালোকক লগ পাইছোঁ আৰু এতিয়া ৰাতি 10টা বাজি গ'ল আৰু মই এতিয়া গা ধুই আহিছোঁ মানে শুৱাৰ আগতে গাটো ধুই ল'লে অলপ ভাল লাগে দিনটো যিহেতু কাম চাম কৰি থাকোঁতে ঘামি থকা হয় আৰু শুৱাৰ আগতে সেইকাৰণে মই সদায় গা ধুই লোৱাটো অভ্যাস হয় আৰু আজি আলহী আহিলে গ'লোঁ আৰু আপোনালোকক দেখুৱালোঁ অকণমান কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব আৰু লগতে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰি দিওঁ কাৰণ বহুত দেৰি হৈ গ'ল আৰু আমাৰ জিলমিলে বাই বাই ক'ব এতিয়া না জিলমিল বাই কৈ দিয়া ভালকে কোৱা বাই বাই গুড নাইট কৈ দিয়া গুড নাইট তেতিয়াহ'লে পুনৰ লগ পাম এটা নতুন ভিডিঅ'ত